হাতুৰঙিৰাম ধেনু মৰমে ৰাখিছে আৱৰি বুকুৰে তুমি মোৰ মিঠা সাধু সপোনে দি থাকে সামৰি ভুৱতী মন থমকে তোমাৰ মাতে শুনি সাজি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে হয় বিলীন তুমি শিৰে শিৰে লখোৱা কাশী গংগা তোমাতে মই বিলীন আকাশী গংগা আকাশী গংগা আকাশী গংগা আকাশী গংগা মৰি যাম তথাপিও আন কাৰোলৈ বেয়া হৈ নাযাম বহু প্ৰশ্নৰ উত্তৰ নিদিয়াকৈ তুমি গুচি গ'লাগৈ মা একোৱেই নাজানো দেখোন আমি নিজৰ বিষয়ে তোমাৰ বিষয়ে দেউতাৰ বিষয়ে নিধি চাচোন মাৰ ডায়েৰী এখন মই গংগা এয়া মোৰ কাহিনী গংগাৰ এই কাহিনীত সংযুক্ত হৈ আছে আন এটি বিশেষ নাম আকাশ ভণ্টি উঠছোন উঠ না উঠছোন কি হ'লনো ভালকে শুবও নিদিয় যে মই আমাৰ মাৰ ডায়েৰীখন পঢ়িছোঁ ইয়াত মাৰ জীৱনৰ বহুত নজনা কথা লিখা হৈ আছে আনকি দেউতাৰ কথাও লিখা হৈ আছে উঠছোন তই গুৰুত্ব দিয়া নাই কিয় কথাটোত আমি আমাৰ পৰিয়ালটোৰ বিষয়ে একোৱেই নাজানো আমাৰ পৰিয়ালৰ মানুহ আজিলৈকে কোনোৱে আমাৰ ঘৰলৈ অহা নাই মাৰ পৰিয়াল ক'ত আছে দেউতাৰ পৰিয়াল ক'ত আছে তেওঁলোকে আমাৰ আজিলৈকে কিয় খবৰ লোৱা নাই তোৰ জানিব মন যোৱা নাইনে নাই যোৱা কাৰণ মোৰ এইবোৰৰ কাৰণে একেবাৰে ইণ্টাৰেষ্ট নাই যিবোৰ অতীতৰ পৰা মই পলাই ফুৰি আছোঁ তই কিয় মোক এইবোৰৰ মাজত টানি আছ কচোন শুবলৈ দে বিজয়নগৰ বিজয়নগৰ এই বিজয়নগৰতে মা দেউতাৰ অতীতৰ সকলো ৰহস্য বিচাৰি পোৱা যাব
পাগল হৈছ নেকি? ঠাইখনৰ নাম যেনিবা তই পালিয়ে, সেই বুলি অচিনাকি জেগাখনত তই এনেকৈ গুচি যাবিনে? তই মোৰ লগত যাবিনে? এইবোৰ কৰাৰ কি প্ৰয়োজন বা? মাৰ অতীত যি আছিল আছিল আৰু সেইবোৰ খুচৰি থাকি এতিয়া কি হ'ব? তোক মই আগতেই কৈছোঁ, মায়ে কিবা এটা ক'ব খুজিছিল কিন্তু সুযোগ নাপালে। মই অতীতত জীয়াই থাকিব নিবিচাৰোঁ বা, আৰু এইবোৰ খুচৰি ফুৰাৰ মোৰ সময়ো নাই। আচলতে মোৰ কাৰো প্ৰয়োজনো নাই। মই জানিব নিবিচাৰোঁ আমাৰ আত্মীয়বোৰ ক'ত আছে। তই সলনি হৈ গলি। সলনি হ'লো বাবে জীয়াই থাকিব পাৰিছোঁ বা। ঠিক আছে, তই যদি যাব বিচৰা নাই নালাগে, মই অকলে যাম। তই ভাল এইবোৰ কথা মাথা মাৰি থাকিব পাৰ দেই। এতিয়া তোৰ কেৰিয়াৰ গঢ়াৰ সময়, বুজিছনে নাই কি কৈছোঁ? মোৰ বাবে জীৱিকাতকৈ জীৱন বেছি প্ৰিয়। বা শুনচোন, তোৰ তাত দেখোন কোনো চিনাকিয়েই নাই, থাকিবি ক'ত? মই খবৰ কৰিছিলোঁ, মোৰ এজনী বান্ধৱী আছে, তাইৰ ঘৰৰ পৰা বিজয়নগৰলৈ 1 ঘণ্টাৰ ৰাস্তা। তাই আহিব। কি নাম তাইৰ? নন্দিনী। বা ভালদৰে যাবি, মই ফোন কৰি থাকিম। আৰু এইবোৰ যে কৰি একো লাভ নাই, তই পিছত বুজিবি। আৰু এইবোৰ যে প্ৰয়োজনীয়, এদিন তয়ো বুজি পাবি। কিন্তু এইখিনি কথা ফোনত কোৱা হ'লে মই নাই ক'লো হয়। মোৰ ঘৰ ইয়াত নহয় নহয়, ইয়াৰ পৰা 50 কিলোমিটাৰমান দূৰত। এইখন বিজয়নগৰ হয়। ইয়াত গছৰ পাত এটা লৰিবলৈ মোৰ পাৰ্মিশ্যন ল'ব লাগে। আপোনাৰ ৰাজত্ব কেৱল গুৱাহাটীতহে আছে। ইয়াততো ময়ে ৰজা। আকাশী গংগা, আকাশী গংগা। হেল্ল', ঐ কি পালি? মই ৰৈ আছো। তই সোনকালে আহ। আচ্ছা আচ্ছা, কি কৰবি? মই বাছ ষ্টেণ্ডৰ ৰাইট চাইডে আছো। স্কুটি এখন আছে, তই ডাইৰেক্ট তাতে নামিবি। ঠিক আছে, আহ। কি খবৰ? আছো ভালে। বল বল। মই বুজি পাইছো, কিন্তু এইখিনি কথা ফোনত কোৱা হ'লে মই নাই ক'লো হয়। মোৰ ঘৰ ইয়াত নহয় নহয়, ইয়াৰ পৰা 50 কিলোমিটাৰমান দূৰত। আৰু তইতো জানই মই ইমান ঘূৰি ফুৰা ছোৱালী নহয়। আৰু মোৰ ইয়াতে তেনেকুৱা চিনাকিও নাই। এইটো মোৰ মায়ে পঢ়াৰ স্কুলখনৰ এড্ৰেছ। এইটোতো উলিয়াই দিব পাৰিবি? এইখন বিজয়নগৰ হয়। ইয়াত গছৰ পাত এটা লৰিবলৈ মোৰ পাৰ্মিশ্যন ল'ব লাগে। আপোনাৰ ৰাজত্ব কেৱল গুৱাহাটীতহে আছে। ইয়াততো ময়ে ৰজা।
মই ৰণদীপ। মানুহে মোক অহংকাৰী বুলি কয়, কিন্তু মই অহংকাৰী নহয়। মই আচলতে খুব আত্মবিশ্বাসী। মই নিজকে অপ্ৰতিৰোধ্য বুলি ভাবোঁ। ৰণভূমিত মোক হৰুৱাটো দূৰৰে কথা, প্ৰতিদ্বন্দ্বীয়ে মোৰ সন্মুখত থিয় হ'বলৈ ভয় কৰে। সোমাব পাৰোঁনে? হয়, আহক। কওকচোন, কিবা কাম আছিলে? মোৰ কথা এটাহে সুধিবলগীয়া আছিলে। মোৰ মা মানে এইখন স্কুলতে পঢ়ি যোৱা আছিল। তেখেতৰ অতীতৰ বিষয়ে অলপ জানিব বিচাৰিছিলোঁ। আপুনি এটা কাম কৰক, আমাৰ হেড ছাৰক লগ কৰক। তেখেত আমাৰ ইয়াৰ আটাইতকৈ পুৰণি শিক্ষক, তেওঁহে ভালকৈ ক'ব পাৰিব। ধন্যবাদ। তেখেতৰ ৰুমটো কোনফালে বাৰু? তেখেতৰ ৰুমটো ব'লক। ছাৰ, এওঁলোকে আপোনাৰ পৰা কিবা জানিব বিচাৰিছে। বহক। নমস্কাৰ। নমস্কাৰ। কওকচোন। মোৰ নাম সন্ধ্যা। মই আচলতে মোৰ মাৰ অতীতৰ বিষয়ে কিছু কথা জানিবলৈ ইয়ালৈ আহিছিলোঁ। 1973 চনত মোৰ মায়ে এখন স্কুলৰ পৰা পাছ কৰিছিল। এইখন স্কুলৰ পৰাতো বহুতেই পাছ কৰিলে, ইমানবোৰ কথাটো মনত নাথাকে। আপুনি হেনো এইখন স্কুলৰ আটাইতকৈ পুৰণি শিক্ষক, সেইবাবেই মই আপোনাৰ ওচৰলৈকে আহিছিলোঁ। অলপ মনত পেলাবলৈ চেষ্টা কৰকচোন। কিমাননো মনত ৰাখিবা? পিছে নামটো কি আছে? গংগা চহৰীয়া। বেয়া নাপাবা, ইমান দিনৰ পুৰণি কথা এটা মনত পেলাবলৈ অসুবিধা হৈ দিয়াচোন। ঠিক আছে, মই ৰেকৰ্ডবোৰ চাম। কিবা খবৰ পালে মই নিশ্চয় জনাম। ঠিক আছে ছাৰ, ধন্যবাদ। আহিছোঁ। তুমি গংগাৰ ছোৱালী নেকি? হয়। আপুনি মোৰ মাক চিনি পায় নেকি? পাওঁ। গংগাৰ দুজনী ছোৱালী নাছিল জানো? আৰু এজনী তুমি নেকি? হয় হয়, মাৰ দুজনী ছোৱালী। আজিৰ পৰা তই সন্ধ্যাক না ফোন কৰিবি না লগ কৰিবি, ঠিক আছে? শুনিছোঁ শুনিছোঁ। আকাশী গংগা, আকাশী গংগা। পুৰণা শিক্ষক হিচাপে মনত থাকিব লাগিছিল। মোৰ মা চাগে মনত ৰাখিবলগীয়া ষ্টুডেণ্ট নাছিল। তুমি গংগাৰ ছোৱালী নেকি? হয়। আপুনি মোৰ মাক চিনি পায় নেকি? পাওঁ। গংগাৰ দুজনী ছোৱালী নাছিল জানো? আৰু এজনী তুমি নেকি? হয় হয়, মাৰ দুজনী ছোৱালী। কিন্তু ভণ্টি অহা নাই, এওঁ মোৰ বান্ধৱীহে। আপুনি মোৰ মাৰ বিষয়ে কি জানে কওকচোন? নাই নাই, তুমি ভুল বুজিছা। মই তোমাৰ মাক কেতিয়াও লগেই পোৱা নাই। এনেই জানো আৰু। এনেই জানো মানে? আপুনি তেখেতৰ নাম জানে, তেখেতৰ কেইজনী ছোৱালী আছিল সেইটোও জানে। এতিয়া হঠাৎ একো নজনা হৈ গ'ল যে?
মই আপোনাক ৰিকুৱেষ্ট কৰিছোঁ, মোৰ মাৰ বিষয়ে কি জানে কওকচোন। মোৰ অলপ কাম আছে, মই তোমালোকক পিছত লগ পাম। ৰ'বচোন। দুকাপ চাহ দিবলৈ যাওঁতে তোৰ ইমান সময় লাগে নে? দুজনী ছোৱালী লগ পাইছিলোঁ, এজনীয়ে নিজকে গংগাৰ জীয়েক বুলি ক'লে। তোক তাত মই চাহ দিবলৈ পঠাইছিলোঁ নে লেকচাৰ মাৰিবলৈ পঠাইছিলোঁ? গংগা মানে চিনি পোৱা নাই নেকি? গংগাৰ ছোৱালী? তই ইয়াতে কিমান দিন থাকিম বুলি ভাবিছ? মই কিন্তু এসপ্তাহ বুলিহে কৈছোঁ। যেতিয়ালৈকে মোৰ মাহঁতৰ পৰিয়ালৰ মানুহখিনি বিচাৰি নাপাওঁ তেতিয়ালৈকে ইয়াতে থাকিম বুলি ভাবিছোঁ। মোৰ মতে আমি সেই তিৰোতাজনীক লগ কৰাটো ভাল হ'ব নেকি? তেওঁ কথাবোৰ জানে কিন্তু ক'ব বিচৰা নাই। ঠিকেই কৈছ তই। আৰু স্কুলৰ টিচাৰখিনিও কথাটোত কিবা গুৰুত্ব দিয়া নাই। স্কুলৰ ৰেকৰ্ডতটো থাকিব লাগে মা দেউতাৰ নাম, এড্ৰেছ এইবিলাক। ক'তনো বিচাৰি পাবি? ইমান বছৰ হ'ল আৰু তেতিয়া ডিজিটেলতো হোৱা নাছিল। পৰি আছে চাগে ফাইলবোৰ। কালিলৈ পুৱাই আমি তিৰোতাজনীক বিচাৰি যাম। হ'ব দে, মই এতিয়া গৈ থাকোঁ। মায়ে ফোন কৰি আছে, তোৰ কিবা অসুবিধা হ'লে ফোন কৰি। ঠিক আছে, বাই বাই। তুমি কবিতা ৰাতি শব্দৰে জোনাকী, তুমি সুৰৰে ৰাগী স্বৰ্গমৰে ৰদালি, বুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা, তোমাতে মই বিলীন। আকাশী গংগা, আকাশী